নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল n.d'skitchennvlogsলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি বগৰীৰ মিঠা আচাৰ বনাম। আপোনালোক সকলোৱে নিশ্চয় এই আচাৰখিনি বনাই মই আজি বনাবলৈ লৈছোঁ। সেয়ে ভাবিলোঁ মই মোৰ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা সৰু অনুৰোধ কৰোঁ আপোনালোকক, যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আচাৰৰ কাৰণে বগৰীখিনি মই ধুই এদিন ৰ'দত শুকুৱাইছোঁ পানীটো যোৱাৰ কাৰণে। তাৰপিছত পিছদিনাখন মই আকৌ ইয়াতে অলপ অলপ কাটি দি এনেকৈ কাটি দি কটাৰীৰে মই ইয়াতে নিমখ আৰু হালধি আৰু অলপ তেল দি সানি লৈ মই ৰ'দত আৰু এদিন ৰ'দত শুকুৱাইছোঁ, এদিন এটা ৰ'দ খুৱাইছোঁ। আৰু এতিয়া তাৰপিছত মই এতিয়া ইয়াৰে আচাৰখিনি বনাম, মিঠা আচাৰ। তাৰ কাৰণে মই লৈছোঁ এইখিনি পাঁচফোৰণ, এইখিনি গোটা ধনিয়া, এই জলকীয়া 3টা, এইটো গুড় এইটো লৈছোঁ। আৰু ফোৰণৰ কাৰণে মোৰ এইখিনি লাগিব মানে সৰিয়হ, বগা সৰিয়হ, এটা তেজপাত লৈছোঁ, অলপমান চফ লৈছোঁ আৰু মিঠাতেল এইটো লাগিব। আৰু মই গুড়ৰ লগতে 2 চামুচমান চেনিও মিহলাই দিম। এতিয়া মই ইয়াৰ বাবে প্ৰথম এইখিনি মছলাখিনি গুড়ি কৰি লোৱাৰ বাবে মই এইটো অলপ মানে শুকানে ভাজি লওঁ। তাৰ বাবে মই কেৰাহীখন অলপ গৰম কৰি লওঁ। এতিয়া কেৰাহীখন গৰম হৈছে, মই দিলোঁ পাঁচফোৰণ আৰু এইটো ধনিয়া, গোটা ধনিয়া, এইটো জলকীয়াটো, এইটো মই 3টা ইলাচি দিছোঁ ইয়াত। আৰু মই লগতে এইখিনি আদা মানে শুকান আদা গুড়ি কৰি থোৱা আছে, এইখিনি মই অকণমান পিছত দিম। এইখিনি মই আগতে মানে অলপ ড্ৰাই ৰ'ষ্ট কৰি দিওঁ। এইখিনি মোৰ হৈছে, এতিয়া মোটামুটি হৈছে। মই এতিয়া আদাখিনি দিলোঁ, শুকান আদাখিনি। এতিয়া এইখিনি হৈ গ'ল, মই এইখিনি মই নমাই থওঁ। মছলা গুড়িখিনি ঠাণ্ডা হয় মানে মই এইখিনি ইয়াতে তাৰ অনুপাতে তেল অলপ দি লওঁ কেৰাহীটোত। তেলখিনি গৰম হ'লে ইয়াতে মই এতিয়া এই তেজপাত এইখিলা কাটি লৈছোঁ, এইখিনি দিলোঁ। এইখিনি সৰিয়হ, বগা সৰিয়হ আৰু এইখিনি চব মই ইয়াতে দি ল'লোঁ সোৱাদৰ বাবে। এইখিনি মোটামুটি ঠিক হৈছে। এতিয়া মই ইয়াতে গুড়িখিনি মই এই বাতিতকৈ অলপ, এইটো বাতিৰে অলপ কম লৈছোঁ গুড়িখিনি মই কম জুইত গলিবলৈ দিওঁ, জুইটো কমকৈ ৰাখোঁ। ইতিমধ্যে মই এইখিনি গলি মিনি মই মছলাখিনি গুড়ি কৰি লওঁ। একেলগে মই ইয়াতে চেনিও ডাঙৰ চাহ চামুচ এখনেৰে মই 1.5 চামুচ চেনিও দি ল'লোঁ। এইটো আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই চেনিটো। হ'ব দে, গুড়খিনি গলি গৈছে। ইয়াতে মই এতিয়া মছলাখিনি মই গুড়ি কৰি ল'লোঁ, এইখিনি মই ইয়াতে দি দিলোঁ। আৰু এতিয়া মই বগৰীখিনি দি ল'ম। বগৰী মই আগতে নিমখ হালধি এইখিনি দিয়ে লৈছোঁ। এতিয়া আৰু মোৰ খালি বগৰীখিনি দিলে, ইয়াতে আৰু মই নিমখ বা হালধি একো নিদিওঁ। এইখিনি মই অলপ সময় লৰাৰ পিছত এনেকৈ হৈ যাব। এইখিনি এনেকৈ উতলিছে আৰু অলপ মই 1 মিনিট ৰাখি মই এনেকৈ এইটো নমাই থ'ম। মই এইটো কেৰাহীতে ৰাখিম, যিহেতু মোৰ লোহাৰ কেৰাহী। যদি ঢালা কেৰাহী বা অন্য এলুমিনিয়ামৰ কেৰাহীত ৰাখিব নোৱাৰি, এইটো লগে লগে নমাই দিব লাগে, তেতিয়া লাগে। নহ'লে যিহেতু মোৰ লোহাৰ কেৰাহী, মই লোহাৰ কেৰাহীতে মই ৰাখি থৈ দিম। আৰু যেতিয়া ঠাণ্ডা হয় মই এটা বটলত ভৰাই থ'ম। এতিয়া মোৰ এইখিনি হৈছে, অলপ ঢিলাকৈ ৰাখিলেই হয়। মই এতিয়া এইটো নমাই থ'লোঁ, গেছটো মই অফ কৰি দিলোঁ। এতিয়া মোৰ এই আচাৰখিনি ঠাণ্ডা হৈ গ'ল, এনেকুৱা হৈ উঠিছে, চাওকচোন ধুনীয়া হৈছে।
খাবলৈ নিশ্চয় সোৱাদ হৈছে। আপোনালোকে এনেকৈ বনাব, নিশ্চয় বনাব। আৰু মই এই তেজপাত কেইখিলা ইয়াতে গুচাই থৈ দিম, এইখিনি ভৰাই নিদিওঁ। মই ইয়াত এই বটল দুটাত মই এইখিনি ভৰাই থ'ম। আইনাৰ বটলত ভৰাই থ'লে ভাল আচাৰবিলাক। মই ইয়াতে ভৰাই থ'ম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব, লাইক কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু লগতে যিবিলাক নতুন ভিউৱাৰ্ছ আছে তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। মই আচাৰখিনি এই দুটা বটলত ভৰাই থ'লোঁ। দুটা বটলত মোৰ হৈ গ'ল। এইখিনি এতিয়া মাজে সময়ে ৰ'দত দি থাকিব লাগিব, 2-এদিন ৰ'দত দিম। তাৰপিছত খাবলৈ এতিয়া পাৰা হৈছে, কিন্তু 2-এদিন ৰ'দত মাজে সময়ে ৰ'দত দি থাকিব লাগে। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাব, লাইক কমেণ্ট কৰি, আকৌ পাৰিলে শ্বেয়াৰো কৰিব। তো আজিলৈ তেনেহ'লে ইমানতে আৰু পিছত নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।